আমাৰ বাৰু তিনিটি বিহুৱে আপোন হ'লেও দিয়কচোন মাঘ বিহু বুলি ক'লে এটা বেলেগেই আমেজ আৰু মোৰ এই ভিডিঅ'টোত আপুনি পাব উৰুকা প্লাছ বিহু এই দুদিনৰে যি কাৰ্যক্ৰমণিকা মই দাঙি ধৰিছোঁ আৰু উৰুকাৰ দিনাই দিনৰ সাজৰ বাবে ধুনীয়াকৈ ৰৌ মাছ আনিবলৈ গৈছোঁ। মায়ে ধুনীয়াকৈ একদম আজি উৰুকাৰ দিনা চাহ বাকী আছে। মই এইফালে গাখীৰ চাহ নাখাওঁ বাৰু, কিন্তু এতিয়া লাল চাহ খাব লাগিব আৰু। পিঠা আছেনে? অঁ, আৰু এইফালে মজাকৈ চাহকাপ লৈ লৈছোঁ। আৰুতো বেলেগ নাথাকে এইকেইদিন পূৰা পিঠা লাড়ু হৈ থাকিব। মই চাহটো খাই লওঁ আৰু ধুনীয়াকৈ সন্ধিয়া চাহকাপ খাই উঠিয়ে মাহঁতৰ লগত সহায় কৰিবলৈ লাগি গৈছোঁ। যদিও নোৱাৰোঁ চেষ্টা কৰিছোঁ এইবাৰ। কিমান দিব লাগিব মা? হ'ব দে প্ৰথমতে যোৱাবেলিতো মই এইবোৰত হাতেই দিয়া নাছিলোঁ, কিন্তু এইবাৰ গম পালোঁ নিজেই কৰি চালোঁ যে কিমান পদ্ধতি আছে আৰু এফালৰ পৰা মায়ে কৈ যাই আছে কিমান পানী দিব লাগে, কিমান কি কৰিব লাগে আৰু লগতে আছেই নহয় খেৰৰ যে সোপা দিয়াটো। ৰাইজ এইটো মই ভৰালোঁ, তো আপোনালোকক দেখাই আছোঁ। বিধৱা আহিলে দেখাম আৰু বছৰৰ ফাৰ্ষ্ট চুঙা এইটো ভৰাইছোঁ, মানে জন্মৰ পৰাই এইটো একদম ফাৰ্ষ্ট পূৰা মজাকৈ ভৰাইছোঁ। ফিল লৈ হ'ব আৰু ৰ'ব এইখিনিতে আপোনালোকক দেখুৱাই নাই নহয়, আমি যে এটা সৰুকৈ ভেলাঘৰো বান্ধিছোঁ। বলক তালৈ যাওঁ। তাত গৈ পাওঁ মানে ধুনীয়াকৈ ৰান্ধি বাঢ়ি শেষেই হ'ল। আমি ধুনীয়াকৈ ভাতটো খাই আহিলোঁ আৰু তাৰ পাছদিনাই আমি অগ্নি দেৱতাক সেৱা কৰি আমাৰ যি ভেলাঘৰ আছিলে তাক জ্বলাই দিওঁ। আশা কৰোঁ অগ্নি দেৱতাই সকলোৰে যি অসূয়া আছিল, অপ্ৰীতি আছিল সকলো দূৰ কৰে। আৰু তাৰ পাছতেই বয়োজ্যেষ্ঠসকলক যি সেৱা কৰা নিয়মভাগ আছিলে সেয়াও সুকলমে সম্পন্ন কৰোঁ। এইফালে আমি ইফালে দুটা, এইফালে মা ধুনীয়াকৈ চাহ খাই আছে। মা কিবা ক'ব নেকি? ভোগালী বিহু অঁ আমি ইয়াতে পৰম্পৰা অঁ বহুত উলিয়া মালাহে কাম বন কৰোঁ। খাই ৰাতিপুৱা চাহকাপ ভাত খাওঁ জীয়াই থাকোঁ। তেতিয়া কিবা ক'ব নেকি? ভোগালী বিহু তাৰমানে পিঠা লাড়ু দি চাহ খাই আছোঁ। প্ৰসাদ দিয়াৰ লগে লগে মোৰ মনত আহিলেই নহয়, মই ভৰোৱা যে চুঙাটো সেইটোতো এতিয়া খাব লাগিব। আৰু কিবাকে হ'ল দিয়ক বাৰু। আমাৰ চন্দনে সহায় কৰি দিছে বেলুনত, আমি ফুলাই দিছোঁ বাৰু। তো ইফালে আমি কালি আমাৰ বিহুৰ কাৰণে পূৰা বেলুন ফুটাই আছোঁ। এইফালে আমাৰ বাইদেউ কিবা কবি দে নকওঁ, মই একো ক'ব নাজানো। সেনেকৈ কিবা সৰু কিবা কবি নেকি? অঁ তই ৰঙা বগা নহয়, অকল বগা। দাদা আপুনি কিবা ক'ব? বেলুনটো লাভ বনাইছে। তো আমাৰ কালি 15 জানুৱাৰী একদম পূৰা বিহুৰ ভিডিঅ' আহি আছে। বহ উঠ বহ উঠ